ডাব খাব লাগে জানা নাই তেতেলি পানী খাব লাগে জানা নাই তেতেলি আনিছো দেখোন তেতেলি পানী খাবলৈ টেঙা খাব লাগে জানা না নাজানা নেমু চৰবত খাব লাগে জানা না নাজানা কি আছে খাবলৈ তেতেলি আছে তেতেলি তেতেলি আনিছো নহয় কৈ আনিছে মই যে আনিছো সেইটো নাম নাই ক'বলৈ আহে কি ক'বলৈ আহে মই আনিছো দেখোন কি কৰিলা নাই অথনিৰ পৰা ময়ে চিন কৰি আছো आज कहना जरूरी है তই এতিয়া কমপ্লেইন ফোন কৰিলি কৰিলো কিয় কৰিলি এই ডাঙৰ নাই কৰিবলৈ কৈছে কাৰণে কৰিলো ক'লে বুলি তই একেবাৰে লগে লগে ফোনটো কৰিলি আচ্ছা তই এটা কাম কৰ তই এতিয়া আগৰ পৰা ফোন কৰ আৰু কবি যে তই আগৰ কথাখিনি এনেই কৈছিলি আৰু বাবাদাল কেতিয়াও মাতিব নাই বুলি কৈছিলি মই আকৌ মিছা কথা কেলে আমি বুঝে পেলে যদি ট্ৰেক এখন ছুটি হৈ যায় তই ৰিস্ক ল'বি নেকি মিছা কথা आज कहना जरूरी কেৱল দেউতাকৰ কম্পেয়াৰটোৰ ওপৰত পুৰুষ হয় যদি এই কোম্পানী তোমাৰ নামত লিখি দি নিজে এটা এষ্টাব্লিছ কৰি দেখুৱাম না তেতিয়াহে পুৰুষ বুলি ক'ম কিন্তু সেই আন্তৰিকতা কেৱল মনৰ ক্ষেত্ৰতে কিয় দেখুৱাই আছে দাদাকতো কোনো দিনাখনে ইয়াত মই এটা কথা বুজি পোৱা নাই বৰ্মন খুৰা মনৰ পিছতে ইমানকৈ কিয় লাগি আছে মানি লৈছো বৰ্মন খুৰা কোম্পানীটো পুৰণা এমপ্লয়ী ঘৰখনৰ প্ৰতি তেওঁৰ মই এটা কথা বুজি পোৱা নাই বৰ্মন খুৰা মনৰ পিছতে ইমানকৈ কিয় লাগি আছে এটা কথা মানি লৈছো তেওঁ কোম্পানীটো পুৰণা এমপ্লয়ী ঘৰখনৰ প্ৰতি তেওঁৰ আন্তৰিকতা আছে কিন্তু সেই আন্তৰিকতা কেৱল মনৰ ক্ষেত্ৰতহে কিয় দেখাই আছে দাদাকতো কোনো দিনাখনে ইয়াত সান্তনা দিব কাৰণে তেওঁ অহা নাছিল এইবোৰ চব স্বাৰ্থত কৰি আছে মনক যদি এইখন ঘৰলৈ ওলাই আহিব পাৰে তেতিয়াহ'লে বৰ্মন ভাই ভাবিছে যে তেওঁ কোম্পানীৰ সেই আগৰ পজিশ্যনটো আকৌ এবাৰ আহিব পাৰিব সেইবাবে এইবোৰ চব স্বাৰ্থত কৰি আছে কিন্তু তই জনা নাই যে মই থকালৈকে এইখন ঘৰত মন আহিব নোৱাৰে আজি কেইদিনমানৰ পৰা ঘৰখনৰ মানুহবোৰৰ পৰিৱৰ্তন দেখি মোক এইটো ভাবি আছে ঘূৰক আৰু তাৰপিছত হাতটো মেলি দিয়ক হাতো নেমেলিবা ফুলো নিচিঙিবা চাওঁ এবাৰ ঘূৰি পেলাই মেলি দিয়কচোন হাতটো কেনেকুৱা লাগে চাওঁ কি থিয়েটাৰ এনেও মেলিব পাৰে মানুহে হাত অকল থিয়েটাৰতহে মেলে নেকি গানটো লগাই দিব লাগিব সিদিনাতে বনাইছিলো মই আৰু কেনে লাগিছিল টেঙা হৈছে হৈছে আনি আছো